কালুগাঁও ২ নং হলগুৰি গাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা। পুৱা ৪ বজাত পাছফালৰ পুখুৰীত উদ্ধাৰ হৈছে ৪ বছৰীয়া ছোৱালীৰ মৃতদেহ। পুৱা পুখুৰীত উপঙি থকা অৱস্থাত পেহীয়েকে গা ধুবলৈ গৈ প্ৰত্যক্ষ কৰে ভতিজী তিতিক্ষা নাথৰ মৃতদেহটো। ৰহস্যজনকভাৱে এই পৰ্যন্তলৈকে অন্তৰ্ধান মাতৃ জোনালী নাথ, যাৰ বাবে এতিয়া অধিক ৰহস্যজনক হৈ পৰিছে ঘটনাটো। পুখুৰীৰ পাৰত উদ্ধাৰ হয় মাতৃ জোনালী নাথৰ চেণ্ডেলযোৰ। বৰ্তমান মূৰদণ্ড পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো। ঘটনাস্থলীত শিৱসাগৰৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। পৰিয়ালৰ অভিযোগ মতে ঘটনা সংঘটিত কৰি মাতৃ ৰাতিয়ে পলায়ন কৰে। পাছত স্থানীয় ৰাইজে ডিমৌ পথাৰৰ মাজত এজোপা গছৰ তলত জোনালীক দেখা পাই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। মানে তললৈ আহিলোঁ, কোনো হাই কাজিয়া জবৰা চবৰা আমাৰ লগত একো নাই। ঘৰৰ চবেই আছে, ওচৰ চুবুৰীয়াও জানিব, চবেইতো শুনিব। তাৰপিছতে মোৰ টোপনি ধৰিলে, ঢালাই কাম মাৰি আহিছোঁ দাদা। তাৰপিছতে টোপনি ধৰিলত তাই মানে ৰাতিয়ে গৈ টেষ্টটো কৰিয়ে দিলেগৈ। মই গমেই নাপাওঁ। আমাৰ পেহীয়ে পুখুৰীত পেলাই দিলত উপঙি থাকিলত পেহীয়ে দেখিছেগৈ। ৰাতিপুৱা পেহী গা ধুবলৈ উঠিছে। তাৰপৰা তাই আনকালে মোৰ কাপোৰ চাপোৰ চব মানে চাৰ্ফত দিয়ে। সেই টিং তাতে আছে, চাবোন তাতে আছে, চব তাতে আছে। এই ছোৱালী কাপোৰ মেলি থোৱা আছে, বুজিছেনে? তাৰপৰা পেহীয়ে ৰাতিপুৱা গৈ দেখিছেগৈ যে উপঙি আছে শুনো, পুখুৰীত উপঙি আছে। পেহীয়ে দেখিছে। মাইকী মানুহে পেলাব। জোনালী নাথ, মধু নাথ, তিতিক্ষা নাথ। এতিয়া আপোনাৰ পত্নী ক'ত? পত্নী এতিয়ালৈকে একো মুহূৰ্তই নাই। মোবাইলৰ চুইচ অফ, মোবাইল লৈ গৈছে। চিমখন মোৰ নামত আছে দাদা, বুজিছেনে? এতিয়া মোবাইলৰ চুইচতে ঘৰৰ পৰা চবেই লগাইছে। মই তাই পেলাই থৈ যোৱাতে মোক পেলালে আৰু কিহৰ পেলাইছে মইতো নাজানিম এতিয়া। তেনেকুৱাই কেনেকৈ জানিম? মোৰ এতিয়া বিয়াত টোপনি ধৰিলে ইফালে বৰষুণ, টোপনি ধৰিছে। আনকালে 5টাত উঠে, সেইদিনা সোনকালে উঠিলে চাগে। তাত পেহীয়ে থিয়মা কৰিলতহে মই উঠি গৈছোঁ, বোলে পুখুৰীত টোপনি আছে শুনো। তাৰপৰা মই উঠি গৈ মই জাপ মাৰি দিছোঁ পুখুৰীত। মোক এনেকুৱা কৰিলে। ৰাতিপুৱাহে আমাৰ ভনীজনীয়ে মানে গা ধুবলৈ গৈছে। গা ধুবলৈ যাওঁতে ছোৱালীজনী পুখুৰীত উপঙি আছে। ৰাতিপুৱা একদম মৰ্ণিং তেতিয়া মানে উপঙি আছে। তেতিয়া চিঞৰ বাখৰ লগালে। চিঞৰ বাখৰ লগত আমি গোটেইখন আহিলোঁ আৰু চালোঁ আৰু ছোৱালী গ'লেই মানে উপঙি গ'ল আৰু। উপঙি গ'লত আমি আৰু তুলি মেলি আনি পেলাই নি আৰু বুৰ মাৰি পিনি গোটেইখন পুখুৰীত চালোঁ। কিজনী মাকজনীও আছে, নাই। 2-3টা পুখুৰীত চালোঁ, নাই, মাক নাই, মাক পলালে। গতিকে মাকে ছোৱালীজনী পেলাই থৈ পেলাই ৰাতিৰ ভিতৰতে পলাইছে তাই, আৰু কোনো কথা নাই ইয়াত। হাইডনো একো নাইকিয়া, কোনো কথা নাই। তাই কাৰোবাক ভাল পাই আছিলে যদি নাজানো, কাৰোবালৈ যদি গ'ল যদিও নাজানো, কিন্তু এতিয়া খালি মানুহজনী নাই, ছোৱালীকালে পুখুৰীত পেলাই থৈ গুচি গ'ল। ৰাতিপুৱা ডেড বডি তুলি আনি পেলাই এতিয়া কটা গোটেইখন চুকৰ মানুহ ধৰা হৈছে আমাৰ ঘৰত। এনেকুৱা অৱস্থা হৈছে। গতিকে আমি এতিয়া কি জানো? আমিতো একো নাজানো এতিয়া। ছোৱালীজনীটো ৰাতিপুৱাই কেতিয়াও নাযায় পুখুৰীলৈ, আৰু ইমান মৰ্ণিঙত মানে ৰাতিপুৱাই ভনীজনী গা ধুবলৈ যায়। তাই যাওঁতে তাই শুৱে নুঠে, টোপনিয়ে চৌদিয়ে পেলাই দিছেগৈ। তাই অনা কথা নাই, নহ'লে ছোৱালীজনী কেনেকৈ নিব? তাই জীয়া ছোৱালীজনী হে সেই পুখুৰীত তাৰমানে পেলাওঁ বুলি পেলাই পিনি তাই মানুহজনী ভাগিলে। এতিয়া মানুহজনী নাই। ৰাতিপুৱা মৃতদেহ পাইছোঁ খালি ছোৱালীজনী। চিঞৰবাখৰ শুনিলোঁ, শুনি বাৰীত পঠাই দি পাৰ হৈ আহিলোঁ। আপুনি দেখিলোঁ চিটুৱেশ্যনটো অলপ ক্ৰিয়েট অলৰেডি নাতিয়েকৰ কথাটো কৈছেই। পুৱা 4 বজাতে পেহীয়েকে দেখি পালে।
প্ৰায় সকলো মানুহ গোট খোৱাৰ লগে লগে ছোৱালীজনী তুলি আনিলে, কিন্তু মাকক কোনো আমি বিচাৰি নাপালোঁ। গোটেই বাৰীকেইখনো চালোঁ, আশে পাশে যিমান তেনেকুৱা বাৰী আছে সকলো চালোঁ, নামঘৰ ওচৰতো ঘূৰিয়ে তাতো আমি চালোঁগৈ, ক'তো নাপালোঁ। সেইটো আমি সন্দেহ কৰিছোঁ, তেখেতে কোৱাৰ নিচিনাকৈ হয়তো কাৰোবালৈ যাবও পাৰে, হয়তো তেখেতেও আত্মহত্যাও কৰিব পাৰে, সেইটো সন্দেহ হৈ আছে। পুলিচে ইনভেষ্টিগেশ্যন কৰিছে, তাৰপিছত আমি সকলো তথ্য পোহৰলৈ আহিব। আমি আশা ৰাখিছোঁ যদি ছোৱালীজনী এনেকুৱা এটা কৰি তাই পঢ়াব নালাগিছিল, ছোৱালী থৈ যাব লাগিছিল। তাই গোটেই 3 বছৰ পাৰ হৈ গৈছে, 4 বছৰ ৰানিং। ছোৱালী এনেকুৱা কৰি যাব নালাগিছিল, সেইটো দুখ লাগিছে। দুখ লাগিছে, দুখ লাগিছে পূৰা। গা ধুবলৈ যে ছোৱালীজনী উপঙি আছে পুখুৰীত, তাৰপৰা মই পানী টিং ঢালি চিধা ভিতৰলৈ আহি আৰু ঘৰত চিঞৰ বাখৰ কৰি দিছোঁ। নাজানো নহয়, এইটো ৰাতি কথাহে। আমাৰতো টোপনি, ইফালে বৰষুণ, টোপনি মানুহ, আমিতো ফোন কৰিবলৈ গৈছোঁ, আমি চোৱা নাই, ৰাতিপুৱাহে দেখিছোঁ সেইটো কথা। গা ধুবলৈ গৈহে দেখিছোঁ তাকো, পুখুৰীতে গা ধোৱা, পুখুৰীলৈ 5টা বজাত গৈছোঁ মই ৰাতিপুৱা। ময়ে উঠোঁ সোনকালে সদায়, তাৰমানে মাকৰ গা ভাল নাই, কোনো নিচে এটা চবৰে গা ভাল নাই। মই ঠিকে আছোঁ, মই সেইকাৰণে সোনকালে উঠি কৰি মেলি গা চা ধুওঁগৈ আৰু। তাৰপৰা গৈ মই পুখুৰীত ছোৱালী পঙি আছে, মোৰ চিৰিংটা গ'লতে মই পুখুৰীলৈ নগ'লোঁ আৰু, ভিতৰৰ পানী টিং দি পটককৈ পানী টিং ঢালি আৰু আহি পেলাই ইয়াত চিঞৰ বাখৰ কৰি দিছোঁহি। পানী কৰি আছে গা ধোৱা ঘৰতে। কি সন্দেহ কৰিছে? সন্দেহ এতিয়া কি কৰিবি, মাকে পেলালা, কোনে পেলালা? মাকৰ নাম কি? মাকৰ নাম জোনালী নাথ। কাৰণ তাই যেতিয়া পলালে, তাই নেপেলাই কোনে পেলাব? যিটো ঘৰৰ মানুহে পেলাবলৈ তাত যোৱা নাই, মিঠা কথা সেইটো, হয় নহয় বাৰু? তাৰ ওপৰত সন্দেহ আছে আপোনাৰ? সন্দেহ তাইৰ ওপৰতে আছে, তাইহে কৰিব সেইটো কাম কোনে কৰিছে? তাই এতিয়া কাৰোবালৈ গ'লেই নে মৰিলেগৈ নে, সেইটো আমি কেনেকৈ জানো এতিয়া? কি হৈছিলে ঘটনাটো? ঘটনাটো কি হৈছিলে সঠিক আমি ৰাতি কথাটো গম নাপাম। ৰাতিপুৱা 4 বজাত কণাকতে চিঞৰ বাখৰ শুনাৰ লগে লগে উঠি আহিছোঁ, উঠি আহি দেখিছোঁ যে ছোৱালীজনী পানীত উপঙি আছে। তেতিয়া গোটেই ওচৰৰ মানুহসকলে গোট খালে, গোট খাই ছোৱালীজনী তুলি আনিলে। ছোৱালী ক'লা পৰি আছে দেই, সেই মুহূৰ্তত আমি দেখাৰ লগে তাই ক'লা পৰি আছে। কিন্তু তাৰপাছত আমি গোটেইখন বিচাৰিছোঁ, ঘৰৰ মানুহ বিচাৰিছে, গাঁৱৰ যুৱক যুৱতীসকলেও গোটেই পথাৰত দিন বিচাৰিছে, মানুহজনীক এতিয়ালৈকে বিচাৰি পোৱা নাই। মাকক আমি বিচাৰি পোৱা নাই, অকল চেনেলো পাইছে, বেলেগ একো নাই। বাচ্ছাটো লগালগ বাপেকে তুলি দিলে, গোটেইখিনি মানুহ আছিলে, বাপেকে তুলি আনি এতিয়া পোষ্টমৰ্টম কৰি লৈ গৈছে। কিমান বছৰীয়া? 4 বছৰ ৰানিং। কাৰণটো গম পোৱা নাই? কাৰণটো আমি একো গম পোৱা নাই। কাৰণ জানিবলৈ বেলেগ কথা নাই, এতিয়া নতুনকৈ ঘৰ বনাই আছে, কালি বোলে ঘৰটো লোৱা কথা আছে। ভালেই দেখি আছিলোঁ আমি, ওচৰ বজাৰ মানুহ, তেনেকুৱা আমি বেলেগ কিবা এটা দেখা নাছিলোঁ। যদি ভিতৰত কিবা আছে আমিতো গম নাপাওঁ।